বেংকৰ পৰা যদি আপুনি লোনত গাড়ী বা বাইক এখন কিনিছে তাৰ মানে আপুনি লোনটো মাৰিবই লাগিব কিন্তু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ডাইৰেক্টলি কৈছে যে যদি ৰিকভাৰী এজেন্টছবোৰে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে বা আপোনাক কিবা ভাবুকি দিয়ে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু এটা কথা কৈছে ধৰক আপোনাক যদি ৰিকভাৰী এজেন্টছবোৰে পইচা খোজাৰ কাৰণে ফোন কৰে তাৰো এটা সময় দিয়া হৈছে নমস্কাৰ ধৰক আপুনি বেংক বা ফাইনেন্স কোম্পানীৰ পৰা এটা লোন ললে লোনত আপুনি গাড়ী বা বাইক এখন কিনিলে তাৰ পাছত কিবা এটা সমস্যাত পৰি আপুনি আপোনাৰ বাইক বা গাড়ীখনৰ ইএমআই টো মাৰিব নোৱাৰিলে বেংকৰ পৰা যদি আপুনি লোনত গাড়ী বা বাইক এখন কিনিছে তাৰ মানে আপুনি লোনটো মাৰিবই লাগিব কিন্তু যদি বেংকৰ মানুহে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে আপোনাক কিবা ভাবুকি দিয়ে আপুনি সময়ত লোনটো মাৰিব নোৱাৰাৰ কাৰণে তেতিয়া আপুনি ডাইৰেক্ট থানাত গৈ পেলে সেই ৰিকভাৰী এজেন্টবোৰৰ ওপৰত আপুনি কেছ দিব পাৰে এনেকুৱা ঘটনাবোৰ চাই পালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এটা নোটিফিকেশ্যন ৰিলিজ কৰিছিলে 12 আগষ্ট 2022 য'ত ডাইৰেক্টলি লিখা হৈছিলে যে কাষ্টমাৰৰ লগত যে ৰিকভাৰী এজেন্টবোৰে বেয়া ব্যৱহাৰ কৰে বা কিবা ভাবুকি দিয়ে এইবোৰ একদম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ডাইৰেক্টলি মানা কৰিছিলে ডাইৰেক্ট লিখিতভাৱে আছে তাতে ৰিটেন আছে যে কোনো ৰিকভাৰী এজেন্টে কাষ্টমাৰৰ লগত বেয়া ব্যৱহাৰ কৰিব নোৱাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নোটিফিকেশ্যনটোত একদম ক্লিয়াৰলি লিখা আছে যে যদি কাষ্টমাৰৰ পইচা দিয়াত দেৰি হয় তেতিয়া কিন্তু কোনো ৰিকভাৰী এজেন্ট যিবোৰ মানে বেংকে এপইন্ট কৰে পইচা খোজাৰ কাৰণে তেওঁলোকে কেতিয়াও কাষ্টমাৰৰ লগত বেয়া ব্যৱহাৰ কৰিব নোৱাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দিয়া নোটিফিকেশ্যন মতে যদি হে ৰিকভাৰী এজেন্টছবোৰে কাম নকৰে বা ৰিকভাৰী এজেন্টছবোৰে আগেইনষ্টত কাম কৰে তেতিয়া কিন্তু তাৰে দায় হ'ব হে বেংকবোৰ বা হে ফাইনেন্স কোম্পানীবোৰ যিসকলে হে ৰিকভাৰী এজেন্টছবোৰক মানে এপইন্ট কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ডাইৰেক্টলি কৈছে যে যদি ৰিকভাৰী এজেন্টছবোৰে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে বা আপোনাক কিবা ভাবুকি দিয়ে আপুনি বেংকত গৈও কমপ্লেইন দিব পাৰে তেওঁলোকৰ আৰু আপুনি থানাত গৈও এখন এজাহাৰ দিব পাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছে যে ৰিকভাৰী এজেন্টছবোৰে আপোনাক ফোন কৰি পেলাই আপোনাক বেয়াকৈ ক'ব নোৱাৰে বা সোশ্যাল মিডিয়াত আপোনাক অপমান কৰিব নোৱাৰে বা আপোনাক বেয়াকৈ মেছেজও দিব নোৱাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু এটা কথা কৈছে ধৰক আপোনাক যদি ৰিকভাৰী এজেন্টছবোৰে পইচা খোজাৰ কাৰণে ফোন কৰে তাৰো এটা সময় দিয়া হৈছে আৰু সেই সময়টো হ'ল ৰাতিপুৱা 8টা বজাৰ পৰা ধৰক আপোনাৰ ৰাতি 7টা বজাৰ ভিতৰত আৰু সেই সময়ৰ ভিতৰতে তেওঁলোকে আপোনাক ফোন কৰিব পাৰে এতিয়া এইটো ভিডিঅ' বহুতৰ কাৰণে দৰকাৰী হ'ব পাৰে একদম শ্বেয়াৰ কৰি দিব কিন্তু এইটো ভিডিঅ' বনোৱা হেতু কাৰণ নহয় যে আপোনালোকে ইএমআই দিব নালাগে বেংকৰ পৰা যদি আপোনালোকে লোন লৈছে আপুনি ইএমআই দিবই লাগিব এইটো ভিডিঅ' বহুতৰ কাৰণে দৰকাৰী হ'ব পাৰে একদম শ্বেয়াৰ কৰি দিব জয় অসম